Hello guys, good morning. আৰু আজি এতিয়া আহি আছো ডিসি অফিস আৰু কিয় আহিছো কি কৰিছো সকলোখিনি পিছত জনাই থাকিম বাৰু ব্লগটো ষ্টাৰ্ট কৰিছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগলৈ আজি এটা খুব মানে ডাঙৰ কাম কৰিবলৈ আগবাঢ়িছো গতিকে আপোনালোককো জনাম বাৰু অলপ দেৰিকে গতিকে ব্লগটো ষ্টাৰ্ট কৰি লৈছো বাৰু আজি এটা মোক খুব মানে বেছি ভাল লগা দিন আজি আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বাৰু আৰু কামটো হৈ লওক তাৰপিছত এতিয়া ডিচি অফিচত আছোঁ হেঙেৰাবাৰী তো বহুত দিনৰ এটা সপোন আজি পূৰা হ'বলৈ গৈ আছে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বাৰু আৰু এতিয়া কামটো হৈ আছে ডকুমেণ্টছ আপোনাৰ চেক হ'ল আৰু এতিয়া আৰু যিখিনি যাৱতীয় কাম সেইখিনি চলি আছে তাৰপিছত একদম ধুনীয়াকৈ দেখাম আপোনালোকক আৰু জনাই দিম আৰু আজি নেক্সট ডে হয় আৰু এতিয়া দুপৰীয়া আপোনাৰ এটা বাজু হৈছে আৰু বিহু সমাগত গতিকে এয়া দেখিলে বিহুৰ চাউল ৰেডি কৰি থৈছোঁ তিয়াই থৈছোঁ আৰু ইয়াত তৰিয়াব লাগিব এয়া ভাতৰ চাউল আৰু ঘিলা পিঠা বনাবৰ কাৰণে হয় নাই ঘিলা পিঠাটো খাব লাগিব বিহু বুলি অলপ দেৰিকৈ খুন্দিম পিঠা বনাবলগীয়াতো নাই বা ভাতৰ চাউলটো খুন্দি পেলাই থৈ দিলেই হ'ল শুকুৱাই পেলাই গতিকে দেৰিকৈ খুন্দিম আৰু এতিয়া অকণমান যাব ওলাইছোঁ এফালে বাৰু ক'ত যাওঁ দেখাম বাৰু ব'লক গৈ থাকোঁ আৰু চাউলটো তিয়াই থৈছোঁহে তৰিয়াব লাগিব মা আছে মায়ে তৰিয়াই দিব চ' এতিয়া ব'লক গৈ থাকোঁ আৰু এতিয়া আমি আহিছোঁ এয়া মোৰ বা ডক্টৰ অৰুণা দেৱী তেখেতৰ চেম্বাৰলৈ আহিছোঁ তেখেত এগৰাকী ডাৰ্মাটলজিষ্ট হয় আৰু মোৰ এওঁৰ বহু দিনৰ পৰা স্কিন ইনফেকশ্যন টাইপ হৈ আছিলে অলপ খজুৱাই থাকে তাকে দেখাবলৈ বাৰ ওচৰলৈ আহিলোঁ আৰু বায়ে এতিয়া চাই পেলাই আপোনাৰ প্ৰেছক্ৰিপশ্যন লিখি দিছে ঔষধ লিখি দিছে ল'ব লাগিব গতিকে বেছি একো চিন্তাৰ কাৰণ নাই কাৰণ ভয়ো লাগে স্কিনৰ কিছুমান বেমাৰ বহুত দিনৰ পৰা মানে খজুৱতি হৈ থাকিলে অকণ মানে ভয় লাগে গতিকে একো নাই বুলি কৈছে বায়ে গতিকে এতিয়া মেডিচিন লিখি দিছে গতিকে এতিয়া ঘৰলৈ যাম তাৰপিছত আৰু এফালে যাম আপোনালোকক দেখুৱাই থাকিম ব্লগটোত আৰু এতিয়া বায়ে লিখি দিয়া মেডিচিন সকলোকেইটা বাৰ ফাৰ্মাচীতে নাপালোঁ আকৌ এতিয়া গণেশগুৰিত আহি সোমাইছোঁহি এখন ফাৰ্মাচীত লৈ লওঁ ৰ'ব 140 নিদিওঁ দেই আৰু এতিয়া লৈছোঁ চালনী পিঠাগুড়ি চালিবলৈ যি এখন চালনী বাঁহৰ চালনীয়ে লৈছোঁ চালিবলৈ ভাল এইখন 100 টকা ল'বনে হ'ব দিয়ক এই হ'ব এই হ'ব 100 টকাই হ'ব দিয়ক এই 100 টকা লওক এখন 140 টকা লাগে দেখিছেনে 140 টকা বিহু বজাৰত দাম এনেই বেছি কৰি থাকে চ' 100 টকা দিছোঁ নহয় বোলে 110 টকা দিওঁ দেই পিঠা পনা এখন গণেশগুৰি বজাৰ দেখিছে বহুত পিঠা পনা কিমান এইবোৰ পিঠাৰ কিমান দাম কৈছে 60 টকা দেখিছে কিমান ভিৰ বজাৰ আজি এইবোৰ চুঙা চাউল কি সৰভোগৰ দৈ নেকি দৈ কেনেকৈ দিছে দৈটো চাই লওঁ না 1 ফুটা পানী নাপাব চাওঁ কেজি 250 দৈটো চাই ল'ব 1 ফুটা পানী নাই 1 কিলো কমাই ল'ব অলপ 1 কিলো ন দৈ আপোনাক মই দেখাই দিওঁ আপুনি পইচাটো নিজে দিব চাওঁ মই কৈছোঁ 1 ফুটা পানী নাই আপুনি চাই ল'ব পইচাটো আপুনি এনেই দিব চাইকেলে দৈ লৈছোঁ কিমান কেজি কিমান বুলি ক'লে সৰভোগৰ 250 200 ল'ব আৰু দেই 200 ল'ব 200 মোৰ ভিডিঅ' চাই আপোনাৰ ওচৰলৈ আহি যাব অলপ সস্তাকৈ দিয়ক মই ভিডিঅ' কৰি আছোঁ 100 টকা আৰু দেখিছে কিমান পিঠা পনা ভোগালীৰ বজাৰখন দেখিলে সঁচাকৈ ভাল লাগে এইটো সান্দহ মানে কি সান্দহ গুড়া নে কি অলপ চাউল হৈ থাকে সেইটো যে একদম গুড়াটো ভাল নাপাওঁ মই ভাল পাওঁ মই সেইটোৱে ভাল পাওঁ এয়া ল'লোঁ সান্দহ গুড়া ঢেঁকীত খুন্দা লগতে লিকতা দৈ লিকতা ক্ৰীম আৰু দৈ দেখিছে আজি ভোগালীৰ বজাৰ কেনেকুৱা উখল মাখল গণেশগুৰি বজাৰ এয়া এইয়া দেখিছে
চাওক কিমান ভিৰ আজি কাইলৈ আমাৰ উৰুকা গতিকে সেয়া লৈছোঁ আৰু বিহু বুলি আৰু দুখন হেৰি মেজিত দিব লাগিব পাণ চাউলৰ দাম বাঢ়ি গ'ল গাঁৱৰ মানুহ গম পাইছোঁ কোমল বা এডাল কাটিব লাগিব ইয়াতে দিবাই নহয় 300 টকা বাঁহৰ চুঙা কিলো বৰা চাউলৰ কিলো কিমান 80 টকা নিজৰ ঘৰত খেতি আছে চাউল আহি গৈছে চিন্তা কৰিব নালাগে ঠিকে আছে বনাওক আপুনি আৰু এতিয়া আমি আহিছোঁ এয়া বৰমা মোৰ বৰমা হয় গতিকে বহুত দিনৰ পৰা বৰমাৰ গা বেয়া খবৰ ল'বলৈ আহিবই পৰা নাছিলোঁ আজি মানে মই বোলো সোমাই যাওঁ বুলি ভাবিলোঁ আৰু বৰমাৰ লগত এয়া কথা পাতি আছোঁ আৰু আজিৰ ব্লগটো মই ইমানতেই সামৰিছোঁ এতিয়া ঘৰলৈ যামগৈ আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ আৰু গতিকে কাইলৈ উৰুকা গতিকে সকলোলৈ উৰুকাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ শুভৰাত্ৰি